Hello guys, welcome to my নতুন ভিডিও। আজি ভিডিওটো মানে বনাইছো বনাব লৈছো মানে এখন ওপৰত মোৰ বাইকখনৰ ওপৰত মানে কি ভাল লাগিছে কি বেয়া লাগিছে কিবা বেয়া হেৰি আছে নেকি মানে সব আলুগুটি কচুগুটি মানে এফালৰ পৰা কৈ যাম মানে আৰু সব আপোনালোকে চাই যাব তেতিয়া যদি ভাবিছে 200 সিসি ভিতৰত কিবা এখন বাইক ল'বলৈ যদি ডিউকৰ কথাও কেতিয়াবা ভাবে তেনেহলে মানে গম পাব যে ল'ব পাৰি নে নোৱাৰি সব কম আৰু মানে ভিডিওটো হেকলৈকে চাই থাকক তবা এইটো কি বুলি কয় লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব বোলা বস্তুটো কৰি দিব মানে যদি ভিডিওটো ভাল লাগে দেই এখন লোৱা বা এতিয়া প্ৰায় 10 মাহ মান হ'ল আৰু প্ৰায় মোটামুটি হেৰিটো ঠিকে আছে চলাবলৈ মেলিবলৈ পাৱাৰ চাৱাৰটো সব ঠিকে পাওঁ বা BS6 বাইকতো সব পাৱাৰটো কমাই দিলে ন যে NS আগতে অলপ বেছি আছিল এতিয়া কমাই দিলে সব বাইকৰ হওক গাড়ী হওক সবৰেটো কমাই দিলে কিন্তু এখনৰ ডিউক BS4 খনৰ যিমান পাৱাৰ আছিলে এখনটো হিমানে থৈছে এইটো ঠিকে কৈছে এটা প্ৰব্লেমে মোক সদায় অকমান মাথাটো খায় মানে হেৰি আকৌ এই মানে চেণ্ডাল মানে অকমান এইটো কি বুলি কম অকমান যদি পানী সোমায় বা অকমান যদি বালি সোমায় কাৰ মানে যিটি বাজি থাকে মানে ভাল নালাগে ন বাইকখন চলাই থকা নাই আজি তেল দিম কাইলৈ বাজিব কাইলৈ তেল দিম পৰহিলে বাজিব সেনেকুৱা ভাল নালাগে ন মনটো মানে দুখ লাগে ন অকমান বেছি দিনটো হোৱা নাই বাইকখন ইমান চলোৱা নাই এতিয়া কিমান হ'ল হ'ব প্ৰায় 9841 মানে 10000 হ'বগে আৰু ধৰক বাকী ইমান একো প্ৰব্লেমটো নাই পোৱা দেই চলাই মেলি ঠিকে পাওঁ বা হেণ্ডেলিং সব ঠিক আছে লাইট ৱেট আপোনাৰ ভিৰত চলাবলৈও মজা লাগে মানে কন্ট্ৰোল কৰিবলৈ খিনমিল লা ন কন্ট্ৰোল কৰিবৰ কাৰণে ইমান অসুবিধা নহয় বাকী মানে এই লাইটটো মানে দেই এইটো LED দিয়া হ'লে কি হয় ন ইমান দাম লয় মানে 200 সিসি ভিতৰত মানে এখন বহুত দামত গুচি যায় ন সিমানটো দামৰ হিচাপত এইটো LED দিব পাৰে ন এখন লোৱা মানে মেইন কাৰণটো হ'ল মোৰ মানে ডিউক লোৱা সপোন এটা আছিলে দেই মানে যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া অকমান মানে ডিউকখন তেতিয়া দেখোঁ ন মানে এইটো মডেল নহয় বাৰু সেই BS4 মডেলটো আগৰ সেইটো মানে বহুত ভাল লাগিছিলে ডিউক 200খন যে তাৰপিছত তেতিয়াই মই ল'ম বুলি ভাবিছিলোঁ তেতিয়ানো ক'ত আৰু মেট্ৰিক দিছোঁহে থোৰে না ঘৰৰ পৰা বাইক দিব তাৰপৰা হাই ছেকেণ্ডেৰী দিয়াৰ পিছতো তেতিয়া বাৰু বাইকৰ কথা এৰিলোঁ আৰু তাৰপিছত আশা বাদ দিলোঁ মই তেতিয়া ভাবিছিলোঁ কি কৰিম মই 5টা গাহৰি পুহিম তেতিয়া পাম বুলি আৰু বাইক এখন 5টা গাহৰি পুহিম তাৰপৰা এটাও পুহিব নোৱাৰিলোঁ তাৰপিছত হাই ছেকেণ্ডেৰী দিয়াৰ পিছত তাৰপৰা যেতিয়া ITI কৰি আছিলোঁ তেতিয়া মাজতে লোৱা আৰু এটা বস্তু বাইকখনৰ বেয়াও লাগে ভালো লাগে দেই কি ক'ম মাইলেজটো মানে দিয়ে আপোনাৰ ধৰক কেতিয়াবা মন গ'লে 30 মান দিব নহ'লে হাইৱেত চলালে 35 মান দিয়েগে আৰু কিন্তু মানে সেইটো মানে ভাল মাইলেজ নে বেয়া মাইলেজ আজিলৈকে মই ধৰিব পৰা নাই মানে আগতে গ্লেমাৰ এখন চলাইছিলোঁ নহয় গ্লেমাৰখনত 500 টকা ভালেতো বহুত দিন চলি যায় আকৌ মানে নিজৰ পকেটৰ পৰা নাই যোৱা যে সেইকাৰণে ইমান গম নাই পোৱা পিছত গম পাম 30-35 মাইলেজ ইমান মোৰ ভাল মাইলেজ নহয় আকৌ ফাৰ্ষ্ট ভাবিছিলোঁ ডিউক 250 ল'ম বুলি 250খন মানে লুকছটো কিবা এটা ভাল লাগে আৰু মানে তাততো পাৱাৰ সব মানে আৰু সব ফালৰ পৰা পাৰফেক্ট লাগে মানে কিন্তু কি হয় এতিয়া গম পাইছোঁ 250 সিসি বাইক লৈ লোৱাৰ লগে লগে তাত মানে মেইনটেনেন্স খৰচটো আৰু হাই হৈ যায় মানে বহুত হাই হৈ যায় এতিয়া ধৰক মানে লগৰ দুটা ওচৰত আছে ন ডমিনাৰ সেইকেইখনো কোনোবা দিনা ৰিভিউটো দি দিম বাৰু ডমিনাৰ দুখন আছে দুইখনৰে মানে ধুনীয়া মানে একদম চফা কৰি দিয়ে তাহাঁতৰ দুইটা পকেট মানে তেল ভৰাই মোৰখনতো তাহাঁতৰ হিচাপত যাবলৈ গ'লে মোৰখন ঠিক মাইলেজ দি আছে কিন্তু তাহাঁতৰ মানে পকেট একেবাৰে জেপ খালী কৰি দিছে মানে ইয়াত প্ৰায় 13.5 লিটাৰৰ টেংকি আহে কিন্তু মই আজিলৈকে 13.5 লিটাৰ তেল সোমোৱা নাই আকৌ ইয়াত ফুল টেংকিও কৈ আছোঁ বাৰে কিন্তু বহুতবাৰ কৈ আছোঁ ফুল টেংকি কিন্তু 13.5 লিটাৰ নোসোমায় হাৰ্ডলি 13 লিটাৰ সোমাব NSৰ লগত যদি কম্পেয়াৰ কৰিব যাওঁ তেনেহ'লে ইয়াৰ মানে ব্ৰেকিংটো অলপ ঠিক আছে মানে পিছফালেও ABS আহে আগফালেও ABS আহে NSৰ পিছফালে ABS নাহে মানে এখন চলাই যদি আমি এতিয়া ঘপককৈ NSখন জুচাই মানে ব্ৰেক মাৰি দিওঁ তেতিয়া পিছ চকাটো চুচৰি যায় মানে বহুতবাৰ হৈ থৈছে মোৰ লগত সেনেকুৱা বাকী ব্ৰেকিঙৰ ক্ষেত্ৰতো মানে এখনে মোক কেতিয়াও ঢোকা নাই দিয়া মোৰ সেইটো কাৰণে ভাল লাগে দেই যদি মানে বহুতবাৰ আগত গৰু ছাগলী ঘপকৈ ওলাই দিয়ে মানে ব্ৰেক মাৰিলে যেনেকৈ হ'লেও ৰখি চাগে মানে মোৰ সেইকাৰণে ভাল লাগে কিবা এটা বাকী ডিউকৰে হিটিং ইঞ্জিনটোৰ পৰা খুব হিট ওলাই বুলি শুনি থাকোঁ কিন্তু মই আজিলৈকে সেইটো প্ৰব্লেম আজিলৈকে পোৱা নাই খালি ইঞ্জিনৰ পৰা মানে একো গৰম ৰেডিয়েটৰ চলিলে বা এইটো অকণমান ভৰিত অকণমান গৰম বতাহ এটা মাৰিবই হ'লেও মানে ইমান আপোনাৰ যে বাইক চলাবই পৰা নাই ইমান সেনেকুৱা হৈ নাযায় বাকী বেকগ্ৰাউণ্ডটো অকণমান ইগন'ৰ কৰিব আৰু এইটো মানে লেট্ৰিনটো আমাৰ আগৰ সেইটো আমাৰ আগতে গা চা ধুইছিলোঁ ইয়াত সেইটো আমাৰ আগৰ ঘৰটো হাইফালে আছে একদম আগফালে আছে এতিয়া য'ত থাকোঁ ইয়াত মানে কাম নাই মানে আগফালে মাহঁতি আছে ন অকণমান লাজ লাগে আৰু লাজ মানে কি আৰু সেনেই আৰু বেয়া লাগে ন সেইটো বুজিব আৰু অকণমান বাকী আৰু যদি এবাৰতে বেয়া লগাখিনি ক'বলৈ যাওঁ তেনেহ'লে বেয়া লগা আছে কেইটামান বস্তু ক'লোৱে চেইনডালৰ প্ৰব্লেমটো ক'লোৱে মানে বৰ খৰ কিবা কিবি বাজি থাকে আৰু ছেকেণ্ডটো ক'লোৱে এইটো LED দিব লাগে আৰু বাকী আৰু এটা প্ৰব্লেমৰ কথা ক'বলৈ গ'লে হেৰিটো RPM চাউণ্ডটো এনেওতো আমাৰ সমান ল'ৰা ছোৱালীবোৰ অকণমান RPM দিয়া চখটো বেছি থাকে ন
এখনৰ RPMটো অকণমান শ্ল' বাজে মানে বাজে একেই বাজে সেই RS NS একেই বাজে কিন্তু NSখনৰ অকণমান স্পীড বাজে RPMটো এখনৰ অকণমান শ্ল' মই এটা শুনাই দিম বাৰু RPM চাউণ্ড আৰু এটা প্ৰব্লেম ক'বলৈ গ'লে আছে এইটো এই মালটো অকণমান যদি কোমল কৰি দিয়া হ'লে কি তাহাঁতৰ পইচা বেছিকৈ গ'লহেঁতেন নেকি বাৰু এই যে পিছফালৰ বহাটো যে অৱস্থা নাইকিয়া হৈ যায় আকৌ সঁচাকৈ মানে অকণমান ধৰক আপোনাৰ 30 কিলোমিটাৰমান বহিলে এবাৰ হ'লেও নামিবই লাগিব আগফালটোৰ কথা নকওঁ আগফালটো যদি ছিংগুলকৈ চলাই ইমান মানে ইমানো বিষ নহয় এডজাষ্ট হৈ যাব বাৰু লাহে লাহে এতিয়া মোৰ বিষ নহয় মানে তাৰপৰা লাহে লাহে আগফালে বহি লাহে লাহে মানে কি আৰু প্ৰথম নাই আৰু চলোৱা মজাটো পালে মানে আৰু সেইবোৰ নিবিষায় ইমান আগফালে বহাটো ইমান হেৰি প্ৰব্লেম নহয় পিছফালে বহাটো অকণমান গম পাইছে আৰু বিষায় আৰু অকণমান বাকী ভাল লগাখিনি ক'বলৈ গ'লেতো ভাল লগা বাৰু ঢেৰ আছে সেইখিনিও কৈ আছোঁ ফাৰ্ষ্ট ভাল লগা বস্তু হৈছে এইটো আৰু এই নামটো ছেকেণ্ড ভাল লগা বস্তু হৈছে বাইকখনৰ লুকছটো কিবা এটা ভাল লাগে আৰু এনে মানে মই আগৰ পৰা নেকেড বাইকে লভাৰ মানে মই মানে নেকেড বাইকে ভাল পাওঁ মানে সেনেকুৱা এইটো কি বুলি কয় ভাইজা লগা বাইক মানে মোৰ ইমান পচন্দ নহয় এটা কাৰণে পচন্দ নহয় আৰু মোৰ লগত নেচাজিবও ন মই অকণমান মানুহটো ক্ষীণ ন আৰু অকণমান মানে টিকিৰাও আছোঁ মানে অকণমান মানুহটো আৰু কি বুলি কয় ভাইজা লগা বাইকবোৰ এবাৰ যদি পৰে গোটেই মানে ভাইজা চব বৰবাদ হৈ যায় সেইটো বস্তু ভাল লাগে পাৱাৰটো বাইকখনৰ পাৱাৰটো মানে ঠিক ঠাক আৰু একদম জেগাত যদি পকা যায় মানে অকণমান মই মানে যিমানটো হিচাপত চলাওঁ আৰু কি বুলি মই ইমান স্পীডতো নচলাওঁ ইমান লাহেকৈ মই নৰ্মেলত যাওঁ মানে মোক যিমানটো লাগে সিমানটো মানে ঠিক আছে ইমান বেছি হ'লে মানে পকাই দিম একদম হেৰি হৈ যাব ন আমাৰ লাভ হয় ন জ'চটো বেছি হৈ থাকে অকণমান বেছিকৈ পাৱাৰটো পালে মানে পকাই দিম ন সেইকাৰণে বেছি হৈ যায় পকাই মেলি ঘপককৈ গছৰ ওপৰে চোপৰে উঠি থাকিলে মানে কথাটো বেয়া হৈ যাব ন সেইকাৰণে মানে মোৰ কাৰণে ইমানটো পাৱাৰ মানে একদম চাফিচিয়েণ্ট হ'ব আৰু পিছত অকণমান ডাঙৰ হ'ল তাৰপিছত তেতিয়া মানে অকণমান বেছি পাৱাৰ থকা এখন ল'ম আৰু এটা মানে ভাল এখন নেকেড বাইক ন আৰু মানে অকণমান লাইট ৱেইট ন বাইকখনৰ তো ষ্টাণ্ট মাৰিবৰ কাৰণে বহু মজা মই বাৰু নাজানো দেই ষ্টাণ্ট মাৰিবলৈ ষ্টাণ্ট মই একোৱেই নাজানো মাৰিবলৈ আৰু মৰাও নাই কোনোদিনা এখনত কিন্তু মই জানো মানে যোনে ষ্টাণ্ট মাৰিছে তাহাঁতৰ মুখৰ পৰা শুনিছোঁ মানে এখন অকণমান লাইট ৱেইট কাৰণে মাৰিবলৈ ভাল তেতিয়া চাওক ইয়াতকৈ কম দামত আহি যায় ডমিনাৰ 250 সেইখন যদি লয় মানে সেইখন অকণমান মানে ভাবি চিন্তি আৰু কম দামত পাইছোঁ বুলি ডাইৰেক্ট উঠাই নিদিব যদি পকেট খালী কৰিবলৈ অকণমান দমটো আছে তেতিয়া ল'ব পাৰে সেইখন একো নাই মানে সেইখনৰ মানে তেলটো অকণমান বহুত খায় মোৰ 3টা লগাই লৈছে গোটেই 3টা পস্তাই আছে যে মোৰ তেল বেছি খায় সদায় ক'বহি আহি পিনি ৰাতিপুৱা গৈ কলেজ পামগৈ তাহাঁতৰ অকল বাইকখনো আহি পিনি বদনাম গাব আৰু কিডাল কম আৰু আপুনি অকণমান চিটিত চলাই ভিৰত পূৰা তেতিয়া এখনে ইমান প্ৰব্লেম নকৰে মানে মজা মানে একদম পাতলা ন বাইকখন আপোনাৰ কণ্ট্ৰল কৰিবলৈ ইমান যদি অকণমান তেৰা বেকা হৈ যায় তেতিয়া কণ্ট্ৰল কৰিবলৈও ভাল মানে ঘপকৈ যদি মানে কেতিয়াবা জেগাতে হাউলি যায় ন বাইকখন মানে হৈ যায় ন কেতিয়াবা কিবা এটা তেতিয়া মানে এখন ৰখাই দিব পাৰিব কিন্তু ডমিনাৰখন আমাৰ এই লেলেঙা বডিটো ৰখাব পাৰিব নেকি নোৱাৰে সেইকাৰণে ডমিনাৰখন মানে ভাবি চিন্তিলোঁ আৰু অকণমান বাকী হাইৱে কাৰণে এখনো বেয়া নহয় কোনো ফালৰ পৰা বেয়া নহয় মই সেইটো নকওঁ বেয়া বুলি মানে ফুল স্পীডটোতো মই নুঠাওঁ মোৰ কাৰণে সিমানটো ঠিক আছে মোৰ 142 স্পীডো ইমান কম নহয় মানুহৰ মৰিবলৈ হ'লে সিমানকণ স্পীড নালাগেই 80 স্পীডত ক'ৰবাত যদি গৈ পিনি কেনেবাকৈ কিবা এটা হ'বলৈ হয় ডাইৰেক্ট একদম কলিজা বাহিৰ হৈ যাব সেইকাৰণে মানে অকণমান মই নৰ্মেল ৰাইডাৰ সদায় মই লাহে যাওঁ বাকী এখন কি বুলি কয় ডমিনাৰ NS সেইকেইখনো কোনো ফালৰ পৰা বেয়া নহয় বেয়া বুলি নকওঁ কোনো এখনো বাইক বেয়া নহয় এখনো বেয়া নহয় সেইখনো বেয়া নহয় কোনো এখন বাইক বেয়া নহয় অকল NSৰ এটা প্ৰব্লেম পাওঁ মই এই পিছফালে ABSটো দিব লাগিছিলে সেইটো মানে মই ভাল পাওঁ মানে ABSটো পিছফালে থাকিলে অকণমান ABSৰ বহুত কাম আছে মই সেইটো জানো বাকী ইয়াৰ মিটাৰটোতো সৰু হ'ব পাৰে কিন্তু বহুত ইনফৰ্মেশ্যন দেখায় ইয়াত আপোনাৰ এইটো ছাইড ষ্টেণ্ডাৰ ডাউন হৈ থাকিলে সেইটো দেখায় ফিউৱেল লেভেল এইবোৰ চব দেখাই থাকে আৰু তাৰপৰা এইটো কিমান মানে ইমানটো তেলত কিমান ৰেঞ্জ যাব সেইটো দেখায় কিন্তু 130 এতিয়া ৰখাই থৈছোঁ কাৰণে এনেকৈ দেখাই আছে ইমান 130 থৈ নাযাব 1 তেলত নাযায় বাকী এতিয়া যদি প্ৰাইচটো কওঁ তেনেহ'লে মই যেতিয়া কিনিছিলোঁ সেইটো সময়ত আছিলে এখন কিমান লৈছিলে নেটত দেখাই থাকে তেতিয়া দেখাইছিলে 2,04,000 সেনেকৈ দেখাইছিলে কিবা এটা তাৰপৰা কিন্তু সেইটো বাৰু কিবা সেইটো নহয় সেইটো আচলতে ৰিয়েল প্ৰাইচটো সেইটো নাছিলে মোক লৈছিলে 2,14,000 পৰিছিলে তাৰপৰা 2,000 এটা ডিছকাউণ্ট দিছিলে মই হেলমেট তাহাঁতৰ ওচৰত ষ্টক নাছিলে মানে আৰু মই এইবোৰ হেলমেট এইবোৰ নাজানো ন পিছতে হেলমেটৰ শ্বপ এখনত গৈছোঁ তেতিয়া মই গম পাওঁ ন কিন্তু বাকী যদি 200cc বাইক হিচাপত চাওঁ এইখন অকণমান দামটো অকণমান বেছি হৈ যায় খালি অভাৰ প্ৰাইচ হৈ যায় সেইকাৰণে মানে এতিয়া NSখন আপোনাৰ 2 লাখৰ ভিতৰত আহিব RS 2 লাখৰ ভিতৰত আহিব
আৰু বাকী কি এইবোৰ 200cc বাইক ঢেৰ আছে ন, বাকীখিনি বা ইমান নাজানো। মন পচন্দৰ বাইক কেইখন সেইকেইখনে বাৰু NS RS ডিউক এইকেইখনে বাৰু ভাল লাগে ন, সেইকাৰণে এইকেইখনৰ অকণমান নামটো আগত থাকে। আৰু ইয়াতকৈ বেছি হৈ যায় এখন কি RC 200, সেইখন বাৰু মই নকওঁ, সেইখন মোৰ মানে নতুনখন পচন্দ নহয় মানে ইমান। আগৰখন কিন্তু একদম কিলাৰ আছিলে। আগৰখন ল'ম বুলি ভাবিছিলোঁ, মানে এনেই আৰু এবাৰ দুবাৰ ভাবোঁ ন, হ'লেও এইটো ফিগাৰ লৈ মই সেই KTM RC 200 RC চলাম, মোক এটা শান্তি মানে অকণমান মিলি যায় আৰু মানে এখনো অকণমান ক্ষীণমিন ন, বাইকখন মান্দো মই ক্ষীণমিন, সেইকাৰণে এখনে মানে আপোনাৰ যদি ক্ষীণমিন হয় তেনেহ'লে আৰু ক্ষীণমিন লোৱাই এখন ডিউক লোৱাই ঠিক আছে, যদি মানে ল'ব বিচাৰে। বাকী কেইখনৰ তুলনাত মানে প্ৰাইচৰ বহুত ডিফাৰেঞ্চ আছে, NS RS কেইখনৰ তুলনাত। কিন্তু সেইটোৱে হৈ গ'ল। এতিয়া এখন চলাই যোনটো মজা লাগে, এতিয়া NSখন মোৰ মানে ভাল লাগে, NSখনো ভাল লাগে, কিন্তু এখন কিবা এটা মই ভাল পাওঁ মানে চলাই আগৰ পৰাই মানে। আগতে মানে ফাৰ্ষ্ট যেতিয়া ডিউক চলাইছিলোঁ তেতিয়াও মানে মোক ভাল লাগিছিলে, তেতিয়া মানে চব ট্ৰাই কৰি চাইছিলোঁ ন এবাৰ কিনাৰ আগত, তেতিয়াও মানে ভাল লাগিছিলে, এতিয়াও ভাল লাগে, সদায় ভাল লাগিয়ে আছে মানে মোৰ চলাই। কিবা এটা মানে ভাল লাগে, একদম মানে হেঁপাহ নপলায় মানে। এতিয়া যদি পকেট বেছি খালী কৰিব মন নাই তেনেহ'লে NSৰ ফালে যাওক। আকৌ NSৰ এতিয়া নতুন কালাৰখিনি বগা ৰিং দি দিছে, সেইটো নিজৰ ওপৰত কথা মানে। লুকচটো কাৰ কি ভাল লাগে সেইটো কোনো ক'ব নোৱাৰে ন। এতিয়া NS RS সেইকেইখনৰ ওপৰত সেইখনটো বেয়া বুলি মই নকওঁ বাৰু, সেইখনটো লেজেণ্ড বাইক আৰু। যদি আৰু অকণমান পকেটটো বেছি খালী কৰিব মন গৈছে তেনেহ'লে এখন ল'ব পাৰে। আৰু যদি আৰু কেইটকামান দি তাতকৈ ডিউক 250 ল'লেও ঠিক আছে, কিন্তু সেইটো আকৌ ল'লে কি হ'ব, মেইনটেনেঞ্চটো বাঢ়ি যাব। এখনৰ অকণমান মেইনটেনেঞ্চটো ঠিক ঠাক আৰু মানে বাকী দুখন যদি 200cc লেজেণ্ডৰ লগত কম্পেয়াৰ কৰোঁ, NSখন পৰি যায় আপোনাৰ 161 কিবা এটা অন ৰোড প্ৰাইচ, আৰু RSখন পৰি যায় আপোনাৰ 194 কিবা এটা পৰে আৰু। কিবা এটা নহয় সিমানটোৱে পৰে। মই মানে নেটত যোনটো পাইছোঁ মানে সেইটো কৈছোঁ, আৰু ডিব্ৰুগড় ডিলাৰত যোনটো দেখাই আছে মানে সেইটোৱে কৈছোঁ। আৰু এখন পৰিছিলে তেওঁ ক'লোৱে 2,12,000, আৰু এতিয়াতো অকণমান বাঢ়িবও পাৰে। তো NSৰ পৰা কিমানখিনি দামটো মানে কিমানখিনি হাই হৈ যায় আপোনাৰ, যদি 61 আপোনাৰ ধৰক 50,000 টকা বেছি হৈ যায় ধৰক। 50,000তো হেৰি এখন পাই যাম, এখন কি বুলি কয় যে এই মাজত যে স্কুটিৰ নিচিনা গেপ থাকে, এখন কি বুলি কয় XL 100 না কি বুলি কয় যে, সেইখনেই পাই যাম ন। তো ইমানখিনি মানে বেছিকৈ পে' কৰি আপুনি কি পাইছে, অকল এইটো KTMৰ ব্ৰেণ্ডিংটো না কি, নে এইটো নামটো না কি, অকল কি পাইছে NSতো 24 PS পাৱাৰ থাকেই, আকৌ এখনো এটাহে বেছি পাইছোঁ। তাৰপিছত অকণমান লুকচটো কথা সেইটো বাৰু আহি যায় বাৰু, সেইটো মানুহৰ মনৰ ওপৰত কথা, সেইটো যোনে যি ভাল লাগে সেইটো। বাকী মই যোনকেইটা প্ৰব্লেম ক'লোঁ সেইকেইটা যদি ইগন'ৰ কৰিব পাৰে তেনেহ'লে, সেইকেইটা যদি আপোনাৰ একো হেৰি নাই, কেছ নাই, তেনেহ'লে এখন ল'ব পাৰে ডিউক 200। মানে মজা বাইক আৰু মই মানে কোনোদিনা ইমান একো মানে এনেই ল'লোঁ ডিউক, মই বেলেগ এখন ল'ব লাগিছিলে, এনেকুৱা কোনোদিনা লগা নাই মানে। হেঁপাহ নপলাই বাৰু চলাই কোনোদিনা। বাকী ভিডিঅ'টো ইমানেই আৰু মানে যদি ভিডিঅ'টো চাই ভাল মনে থাক। সদায় ভিডিঅ'টো আমনিত এটা মানুহে চিঞৰিব, কেতিয়াবা গৰুৱে চিঞৰিব, হাঁহে চিঞৰিব, হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু। আজিলৈ বাই বাই, কাইলৈ আকৌ আহিম দেই।